নমস্কাৰ বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'টোত আমি 20টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ আকৌ 30টা কুৱেশ্যন। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অন কৰি ৰাখিব যাতে আমি ভিডিঅ'খন দিয়াৰ লগে লগে সকলোৰে আগত আপোনালোকে পায়। আমাৰ এইটো চেনেলত সদায় সঘনাই আহি থকা কুৱেশ্যনবোৰেই আলোচনা কৰা হয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিব। কুৱেশ্যন নম্বৰ 21, কলকাতা কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ হুগলী। কুৱেশ্যন নম্বৰ 22, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় কোন আছিল? ৰাকেশ শৰ্মা। কুৱেশ্যন নম্বৰ 23, AIDS কোনটো ৰোগৰ সৃষ্টি কৰে? উত্তৰ ভাইৰাছৰ। কুৱেশ্যন নম্বৰ 24, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? উত্তৰ লুম্বিনীত। কুৱেশ্যন নম্বৰ 25, আহোমসকলৰ ৰাজধানী ক'ত আছিল? উত্তৰ যোৰহাট। কুৱেশ্যন নম্বৰ 26, প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 27, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ 1974 চনত। কুৱেশ্যন নম্বৰ 28, ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। কুৱেশ্যন নম্বৰ 29, অসমৰ নতুন এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ দেৱজিৎ শইকীয়া। কুৱেশ্যন নম্বৰ 30, অসমত কোন মাহটো অৰুণোদয় মাহ হিচাপে পালন কৰা হৈছে? উত্তৰ জুলাই মাহ। কুৱেশ্যন নম্বৰ 31, ব্ৰহ্ম সমাজ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 32, কোনখন চহৰ অসমৰ প্ৰথম শূন্য আৱৰ্জনা নগৰ হৈ পৰিছে? উত্তৰ তিতাবৰ। কুৱেশ্যন নম্বৰ 33, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰীত। কুৱেশ্যন নম্বৰ 34, কোন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল? উত্তৰ ৰাজেশ্বৰ সিং। কুৱেশ্যন নম্বৰ 35, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1556 চনত। কুৱেশ্যন নম্বৰ 36, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। কুৱেশ্যন নম্বৰ 37, ভিটামিন বিৰ অভাৱত কোনটো ৰোগ হয়? ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। কুৱেশ্যন নম্বৰ 38, ভাৰতৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি আছিল? উত্তৰ নিৰ্মলা সীতাৰমণ। কুৱেশ্যন নম্বৰ 39, বছৰৰ আটাইতকৈ ছুটি দিন কোনটো? উত্তৰ 22 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 40, প্ৰথম অসমৰ সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ আগত প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? কুৱেশ্যন নম্বৰ 41, মহম্মদ ছাদুল্লাহ। আপোনালোকে ইয়াত অলপ ভালকৈ লক্ষ্য কৰিব যে স্বাধীনতাৰ আগত অসমৰ মুখ্যমন্ত্ৰী কোন আৰু স্বাধীনতাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল। ভালকৈ চাই পিনে যিকোনো আনচাৰ কৰিব। কুৱেশ্যন নম্বৰ 42, এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হয়? উত্তৰ 1901 চনত। কুৱেশ্যন নম্বৰ 43, অসমৰ ৰাজ্যিক চৰাই কি? উত্তৰ দেওহাঁহ। কুৱেশ্যন নম্বৰ 44, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কোনটো? উত্তৰ নীলাতিমি। কুৱেশ্যন নম্বৰ 45, কোনখন ৰাজধানী ৰেলৱে সংযোজিত? উত্তৰ আগৰতলা। কুৱেশ্যন নম্বৰ 46,
অসম চৰকাৰে আৰম্ভ কৰা বিনামূলীয়া দৰিদ্ৰ লোকৰ স্বাস্থ্য বীমা আঁচনিখনৰ নাম কি? উত্তৰ অটল অমৃত অভিযান। কুৱেশ্যন নম্বৰ 47 যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? উত্তৰ ভিক্টেৰিয়া। কুৱেশ্যন নম্বৰ 48 CNGত মুখ্য কোনটো গেছ থাকে? উত্তৰ মিথেন। কুৱেশ্যন নম্বৰ 49 বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হয়? কুৱেশ্যন নম্বৰ উত্তৰ 1948 চনৰ 7 এপ্ৰিলত। কুৱেশ্যন নম্বৰ 50 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ সৰোজিনী নাইডু। যিসকল বন্ধু বান্ধৱে আমাৰ আগৰ ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে সবিশেষ ভিডিঅ'খন চাব পাৰিব।